নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। সকলোকে এটা নতুন দিনৰ শুভেচ্ছা জনালোঁ। পুৰা আমি সকলো ৰেডি। এতিয়া আমি গৈ আছোঁ আপোনাৰ এই আমি য'ত আছোঁ এয়াৰপেটা মানে আপোনালোকক দেখাওঁ। এইফালে হৈছে আপোনাৰ টাউন, এই পিছফালে পৰা অলপমান মানে গেলিয়ে আমি শিৱদৌল পাম আৰু শিৱদৌললৈকে এতিয়া যাওঁ। তাতে অলপমান মানে মহাদেৱক প্ৰণাম জনাওঁ। প্ৰণাম জনাই কিনি দিনটোৰ কাৰণে আৰম্ভণি কৰোঁ আৰু তাৰ পৰা ক'ত যাওঁ, কেনেকৈ ফুৰিব চাওঁ আৰু তেনেহ'লে আহক ভিডিঅ'টো এতিয়া সংযুক্ত আৰু ভিডিঅ'টো যদি নতুন পাইছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব পাৰি। আৰু এতিয়া আমি হোটেলৰ পৰা ওলাই আহিলোঁ। ওলাই আহি কিনি এতিয়া মানে শিৱদৌল চাবৰ কাৰণে যাই আছোঁ। এইখন হৈছে মানে আপোনাৰ ডিব্ৰুগড় নহয়, শিৱসাগৰ টাউন। আৰু শিৱসাগৰ টাউনৰ পৰা ওলাই আপোনালোকে দেখা পাব এইটোৱে হৈছে শিৱদৌল। হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়। অকল ফাইনেলি আমি শিৱদৌলৰ ভিতৰত মানে আহিলোঁ আৰু এতিয়া শিৱ মহাদেৱৰ ওচৰত আমি গৈ আছোঁ। কি গন্তি এনেকৈ দিম বুলি ভাবিছে, এই বস্তুবোৰ আপুনি তলতে পাব। এই কম দামত তাৰমানে বহুতো পইচাৰ ইয়াতে খৰচ নাই। ইয়াতে তাত 100 টকা মানতে আপুনি ইয়াতে মহাদেৱক পূজা কৰিবৰ কাৰণে ধুনীয়াকৈ বস্তুবোৰ পাব। আৰু পিছফালে চাওক, এয়া মহাদেৱ, তেওঁৰ চৰণত আমি মূৰ দোৱাবলৈ গৈ আছোঁ। তেওঁক আমি দেখা পাম নাপাম আমিতো নাজানো, তেখেতক আমি পুজিবও নাজানো, কিন্তু পুজিবৰ কাৰণে চেষ্টা কৰিম। ৰাতিপুৱা 9টা বজাৰ পৰাই এই বহুত ভক্তৰ সমাগম, যিহেতু এতিয়া পবিত্ৰ শাওনৰ মাহ, সেইকাৰণে হয়তো ভক্তৰ সমাগম বহুত হৈছে। মন্দিৰৰ ভিতৰত মানে মোবাইল নিবা নোৱাৰি বুলি ক'তো লেখা নাই যদিও মই লৈ নাযাওঁ। মই পূজা কৰি আহোঁ, পূজা কৰি আহি আপোনালোকক লগ পাই আছোঁ। আৰু আমি মহাদেৱৰ চৰণত প্ৰণিপাত জনালোঁ, প্ৰদক্ষিণ কৰি আছোঁ। 2 পাক প্ৰদক্ষিণ কৰিলোঁ, মানে দুই পাক মানে ঘূৰিলোঁ। এয়া চাৰিও চাইডে মহাদেৱক স্তুতি কৰি কিনে। আৰু এতিয়া লাষ্ট মানে 1 পাক আছে, মানে 3 পাক আমি প্ৰদক্ষিণ কৰিম আৰু 1 পাক আছে। ভাৰ্গৱ দাদা আৰু বন্ধু বান্ধৱীসকল, এই শিৱদৌললৈকে গ'লোঁ। শিৱদৌললৈকে যাই তাতে আমি মহাদেৱক আৰাধনা কৰি তাতে পূজা পাতল ভিতৰত কৰিলোঁ। আৰু ভিতৰত হ'ল মোবাইল নিবৰ কাৰণে এলাও আছিলে, কিন্তু মোবাইল নিব ভাল নালাগে কাৰণে নিনিলোঁ। আৰু আপোনালোকে মোৰ পিছফালে চাওক, এইটো মোৰ পিছফালে যি দেখিছে সেইটো হৈছে শিৱদৌল। আৰু শিৱদৌলৰ ঠিক কাষতে আপোনালোকে দেখা পাব এইটো বিষ্ণুদৌল। এতিয়া আমি বিষ্ণুদৌলৰ ভিতৰলৈকে যাম। বিষ্ণুদৌলৰ ভিতৰলৈকে যাই তাতে অলপ চাম। বিষ্ণুদৌল মানে হৈছে ভগৱান বিষ্ণুক আৰাধনা কৰা যায়। আৰু মোৰ পিছফালে যি দেখিছে শিৱদৌল, শিৱদৌলত মহাদেৱক মানে ইয়াতে আৰাধনা কৰা যায়। আৰু আচলতে ইয়াতে আহি বহুত ভাল লাগিল, কিহৰ কাৰণে বহুত অগণন ভক্ত আহিছে। কাৰণ এইটো শাওনৰ মানে আজি দেওবাৰ, আজি বলবমৰ কাৰণে মানুহবোৰ আহি আছে। আৰু এতিয়া আহি মই পালোঁ বিষ্ণুদৌল। শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ। এইটো মোৰ পিছফালে দেখিছে যে এইটো হৈছে বৰপুখুৰী। এই বৰপুখুৰীৰ পাৰতে কি আছে, শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল। দেৱীদৌললৈকে নগ'লোঁ। আচলতে দেৱীদৌলটো আপোনালোকক দেখাই দিছোঁ। আপোনাৰ এই পিছফালে যিটো দেখা পাইছে সেইটো হৈছে দেৱীদৌল, এইটো হৈছে আপোনাৰ শিৱদৌল। আৰু আপোনাৰ এই তাত য'ত যি দেখা পাইছে সেইটো হৈছে বিষ্ণুদৌল। আৰু এই দেৱীদৌল, বিষ্ণুদৌল আৰু শিৱদৌলৰ মানে এটা ইণ্টাৰেষ্টিং কাহিনী আছে। তেনেহ'লে আহক আপোনালোকক মই কৈ আছোঁ মানে কাহিনীটো কি, এটা ইণ্টাৰেষ্টিং কাহিনী আছে। ৰুদ্ৰসিংহ ইয়াতে মানে আহোমৰ ৰজা হৈ আছিল। তেতিয়া কি হৈছিল, জ্যোতিষীয়ে বা কোনোবাই চাই ক'লা কি ৰুদ্ৰসিংহ যদি মানে ৰজা হৈ থাকে তেতিয়া চবতে ৰুদ্ৰসিংহ হয়তো কিবা যুদ্ধ বিগ্ৰহ হৈ মৰি যাব পাৰে, সাম্ৰাজ্য হয়তো ধ্বংস হৈ যাব পাৰে। তেতিয়া অফিচিয়েলি কি কৰিলে, তেওঁৰ মানে যিটো পত্নী আছিলে ৰাণী অম্বিকা, এই বৰৰাণী অম্বিকা বুলি কোৱা হয়। আৰু বৰৰাণী অম্বিকা ইয়াৰে মানে কি কৰিছিল, ৰাণী পাতিছিল। আৰু মানে অফিচিয়েলি ৰাণী পাতিছিল মানে, আৰু কাম কাজবিলাক মানে এনেকৈ কৰি গৈ আছিল। আৰু তেতিয়া এই বৰৰাণী অম্বিকায়ে এই শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌলটো বনাইছিল, যাতে স্বামীৰ কোনো বিপদ বিঘিনি নহয় সেই বুলি এই শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌলটো বনাইছিল। আচলতে এইটো কথা মানিবলগীয়া যে আমাৰ মানে এই অসমখন আমি সকলোৱে জানো তন্ত্ৰ মন্ত্ৰৰ দেশ বা তন্ত্ৰ মন্ত্ৰৰ ৰাজ্য বুলি। আৰু তেতিয়াৰ পৰাই আপোনালোকে চাওক, ইমান ডাঙৰ ডাঙৰ ৰজা মহাৰজা তেওঁলোকেও ভগৱানক তেতিয়াৰ পৰা বিশ্বাস কৰি আছিল। তেওঁলোকৰ হাতত কি নাছিল, তেওঁলোকৰ হাতত গোটেই পাৱাৰ আছিলে, তেওঁলোকৰ হাতত কি আছিল মানে অল এভৰিথিং, টকা পইচা ধন দৌলত চব আছিল, কিন্তু তেওঁলোকে এই ভগৱানক মানি আছিল। তাৰমানে এইটো কথাই আমি জানিব লাগিব যে ভগৱান
সৰ্বত্ৰ অস্তি, ভগৱান চবতে আছে আৰু ভগৱান আমি সদায় মানি যাব লাগিব। মই এতিয়া আছোঁ আপোনাৰ এই বৰপুখুৰীৰ পাৰত। বৰপুখুৰীৰ মানে সেইটো পাৰে আপোনাৰ হেৰি আছে, শিৱদৌল বিষ্ণুদৌলখিনি আছে। আৰু এটা কথা হৈছে কি, আমি শিৱদৌলত যি এই গাখীৰ পানীবিলাক দিওঁ, সেই গাখীৰ পানীবিলাক আপোনাৰ এই বৰপুখুৰীলৈকে আহে। মানে কিবা লিংক আছে আৰু কিবা আছে কিজানি, এই বৰপুখুৰীৰ পানীটো মানে এই তাতে আমাৰ কুণ্ড এটা আছে ভিতৰত, শিৱদৌলৰ ভিতৰত, এই তালৈকে যায়। আৰু সেইকাৰণে বৰপুখুৰীৰ পানীটো মানে মিঠা হয়। আৰু লগতে মই আপোনালোকৰ এটা মোৰ ভুল হৈছিলে যে মই কি কৈছিলোঁ, ৰাণী অম্বিকাৰ স্বামীৰ নাম কৈছিলোঁ স্বৰ্গদেউ ৰুদ্ৰসিংহ বুলি। আচলতে স্বৰ্গদেউ ৰুদ্ৰসিংহ নহয়, স্বৰ্গদেউ শিৱসিংহহে আছিল। স্বৰ্গদেউ শিৱসিংহকে জ্যোতিষে কৈছিল যে আপোনাৰ সাম্ৰাজ্যখন ডুবিব পাৰে, আপুনি যদি ৰজা হৈ থাকে। তেতিয়া স্বৰ্গদেউ শিৱসিংহই নিজৰ পত্নী ৰাণী অম্বিকাক কি কৰিছিল, ইয়াৰে ৰাণী পাতিছিলে আৰু সেই ৰাণীয়ে শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল বনাইছিল। এইখিনিয়ে আপোনাৰ আচলতে ভুল হৈছিল। এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আচলতে বহুত ভাল লাগিলে চাই। আৰু আপোনালোকৰ ধৰক আজি শাওণৰ মাহত অৰ্থাৎ আজি দেওবাৰ, অহাকালি মই অৰ্থাৎ সোমবাৰে এই ভিডিঅ'টো আপলোড দিম। আপোনালোক সকলোৱে চাব। আপোনালোকৰ কাৰণে মানে শাওণৰ সোমবাৰ বুলিয়ে স্পেচিয়েলি এই ভিডিঅ'টো বনালোঁ। তেনেহ'লে ভিডিঅ'টোলৈকে যদি নতুনকৈ আহিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব। বহুত কষ্ট কৰি বনোৱা যায় ভিডিঅ'বোৰ, তেনেহ'লে আপোনালোকৰ মৰম আশীৰ্বাদ দিলে ভাল পাম। তেনেহ'লে আজিলৈকে ইতিমধ্যে আহিছোঁ। হৰ হৰ মহাদেৱ।